অসমীয়াত এষাৰ কথা আছে, ফটা কেঁঠাটো সোণ থাকে, আৰু মোৰ মনটো সদায় কৌতূহলী। মনৰ কৌতূহলৰ তাৰণাত এই ভঙা ৰেকৰ্ডখন পেলাই নিদি বজাই চালোঁ আৰু উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ এক আপুৰুগীয়া সম্পদ। ৰেকৰ্ডখন ভূপেন হাজৰিকাৰ কণ্ঠত প্ৰথম ওলোৱা বোলছবি গীতৰ গ্ৰামোফোন ৰেকৰ্ড। গীতিকাৰ আছিল নলিনীবালা দেৱীৰ, সংগীত গৌৰ গোস্বামী, গীতটিৰ প্ৰথম শাৰী বলিয়া তোৰ উৰণীয়া মন। পঞ্চমখনি অসমীয়া বোলছবি 15 এপ্ৰিল 1947 চনত মুক্তি লাভ কৰা বদন বৰফুকনৰ এই গীতটি। ৰেকৰ্ডখনিৰ আনটো পিঠিৰ গীতৰ প্ৰথম শাৰী হ'ল কত দিন আৰু আশাৰ সপোন। কণ্ঠ ভূপেন হাজৰিকাৰ, গীতিকাৰ নলিনীবালা দেৱীৰ। বোলছবিখনিত মুঠ 6টি গীত আছিল। কণ্ঠ দিছিল যোগেশ চন্দ্ৰ ভৰালী, কুমাৰী প্ৰেম শইকীয়া আৰু ভূপেন হাজৰিকা। বাকী 4টি গীতৰ গীতিকাৰ আছিল পুৰুষোত্তম দাস আৰু আনন্দীৰাম দাস। HMV ৰেকৰ্ড কোম্পানীৰ তালিবদ্ধ ৰেকৰ্ড নম্বৰ আছিল N চিৰিজৰ 27757, 27758 আৰু 27759। ধন্যবাদ।